বাঙাল ডাঙৰীয়াটো আমাৰ ইয়াৰে ভোট লৈ পেলাই আমাৰ এই অঞ্চলৰ পৰা বিপুল ভোট লৈ পেলাই জয়যুক্ত হৈ তেখেতে 4.5 বছৰ ক'ত গায়ব হৈ আছিলে আমি নাজানো। তেখেতৰ ষ্টেটত চৰকাৰ আছিলে, চেণ্ট্ৰেলত চৰকাৰ আছিলে। তেখেতে যদি ইচ্ছা কৰিলে হয় আমাৰ সমাজৰ বহুত উন্নতি কৰিব পাৰিলে হয়, কিন্তু 4.5 বছৰ তেখেতে এবাৰো আমাৰ এই জেগাত কোনো এজন মানুহৰে খবৰ ল'ব অহা নাই। গতিকে এই 4.5 বছৰত আমাৰ যুৱৰাজ ছাৰে মানুহক বহুত হেল্প কৰিছে। গতিকে আমাৰো এতিয়া সময় আহিছে, আমাৰ হেল্প কৰাৰ সময় আহিছে। গতিকে আমি সেইটো দেখাই দিম, ইলেকশ্যনৰ দিনে দেখাই দিম আমি ভোটেৰে এইটো। এই কাৰ্যসূচীটো লোৱা হৈছে আমাৰ দুৰামাৰী, হেকেপাৰা, জাউলীয়াপাৰা, টোটেল এই 3খন গাঁৱৰ ভিতৰত জাউলীয়াপাৰাতে বেছি ভোট আছে আমাৰ। আৰু আমাৰ এই অঞ্চলৰ ভিতৰত জাউলীয়াপাৰাতে সকলোতকৈ বেছি ভোট পায় হাগ্ৰামা ছাৰে প্ৰত্যেকবাৰে ইয়াতে। গতিকে আমি এইবাৰো আশা ৰাখিছোঁ ইয়াতে সকলোতকৈ বেছি ভোট ইয়াতে আমাৰ জাউলীয়াপাৰা গাঁৱতে পাব বুলি পেলাই আমি আশা ৰাখিছোঁ। আৰু ৰাইজে বহুত সঁহাৰি জনাইছে আমাক, আপোনালোকে দেখিছে কিমান মানুহ হৈছে ইয়াতে। গতিকে সকলোৱে কৈছে বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি সকলোৱে কৈছে। গতিকে আমি আশাবাদী আৰু আমি 100% আমি উইনাৰ হ'ম। সেইটো মেছেজ দিম আমি যে UPPL চৰকাৰে আমাৰ কাৰণে কোনো কাম কৰা নাই। তেখেতসকলে উন্নতি কৈ পেলাই, মইতো আগতেও কৈছিলোঁ তালিৰ পোলা বান্ধাৰ কাৰণে কৈছিলোঁ, তালিৰ পোলা বান্ধিব লাগিব বুলি পেলাই। গতিকে তেখেতসকলে যোৱা 5 বছৰত আমাৰ কাৰণে একো কৰা নাই। এটা মাইনৰিটি বোৰ্ড বনোৱা নাই, মাইনৰিটি এটা MCLA দিয়া নাই। গতিকে আমাৰ মাইনৰিটিৰ উন্নয়নৰ কথা কৈ থাকে, কিন্তু এনে গান গাই থাকে ইহঁতে, কিন্তু কাম হ'লে মানে স্পটত ফিল্ডত একো কাম কৰা নাই আমাৰ। গতিকে আমাৰ ৰাইজ ভুক্তভোগী হৈছে, এতিয়া বুজি পাইছে ৰাইজে। সেইটো কাৰণে আমাৰ ৰাইজে এতিয়া এইবাৰ BPF-কে ভোট দি পেলাই জয়যুক্ত কৰিম বুলি সকলোৱে মানে ৰৈ আছে, আশাৰে বাট চাই আছে।